खुलुमबाय स्टुडिअ दं आङो राकेश रामसेर बे समाव मोनसे राजखान्थियारि खौरां नोंथांमोननि गेजेराव होनो नागिरदों जे बे समाव बीजेपीनि एमसीएलए थामहिनबा राजीव बांगाल बे राजीव बांगाल बिथाङा बे समाव गोख्रों दाबि खालामदों आरो बिथाङा कन्फिडेन्सजों बाथ्राखौ बुंथिदों बीजेपीनिफ्राय 9 नं बनरगाव बियाबाव आं बिजाथि मोननाया रोखा 100% रोखा होनानै बाथ्रा बुंथिदों बिथां एमसीएल राजीव ब्रह्म बिथाङा थामहिनबा बे समाव राजीव बांगाला बे बाथ्राखौ बुंथिदों नोंथाङा थारखौनो खोनादों जे 9 नं बनरगाव बियाबाव बिथां राजीव ब्रह्म एबा राजीव बांगालानो बे समाव बिजाथिखौ मोनगोन थामहिनबा 9 नं बनरगाव बियाबाव बीजेपी राजखान्थि हान्जानिफ्राय टिकेटखौ मोनगोन होननानै बाथ्रा बुंथिदों बिथां राजीव बांगाल बिथाङा সবাইকে মণ্ডল অকলে অকলে মাতি পেলাই ডিসকাস কৰিছে আমাৰ ক্যান্ডিডেট বিলাকত হুমাব দিয়া নাই খালি মণ্ডল সভাপতি কৰ্মীবিলাক লগত আলোচনা কৰি অলৰেডি আমাৰ মণ্ডল সভাপতি কোৱা মতে राजीव बांगाल फाइनल टिकेट itu मैं आखाबादी आरो बिथाङा दाबि खालामदों जे 9 नं बनरगाव बियाबाव आं देरहागोना 100% रोखा होनानै बाथ्रा बुंथिदों बे समाव बनरगाव बियाबाव बिथां राजीव बांगाला गुबुन समाव गुबुन जायगायाव बिथाङा जगदान होनाय हाबाफारि थामहिनबा जइन खालामनाय हाबाफारिखौ बे समाव नुनो मोनदों थिक दिनैबो गुबुन समाव जगदान होनाय थामहिनबा केम्पिं खालामबाय थानाय समावनो गुबुन जायगाफोराव बिथाङा बिसायख'थि फोसावदिंनायखौ जागायबाय आरो जागायनानै बे समाव राजखान्थियारि बाथ्रा बुंनायखौ नुनो मोनदों बिथाङा बुंदों बीजेपी दोलोनिफ्राय आं टिकेट मोननाया रोखा जाबाय कनफार्म जाबाय होननानै गावखौ बुंथिना लादों बिथां राजीव ब्रह्म बिथाङा थामहिनबा राजीव बांगाल बिथाङा रोखा बाथ्राखौ बुंथिदों आरो बिथाङा टिकेट मोनोब्ला 9 नं बनरगाव बियाबनिफ्राय थामहिनबा टिकेट लानानै बिथाङा 9 नं बनरगावनिफ्राय देरहासार जागोना 100% रोखा सै होननानै बाथ्रा बुंनायखौ बे समाव नुनो मोनदों आरो दानिया फैदो बिथां राजीव बांगाल बिथांनि खुगानिफ्रायनो जोङो रोखा बाथ्राखौ मोनथिना लानि হোমষ্টেত ঘূৰি আছে কি পিকচাৰ দেখিলে না মই ঘূৰিছে ঘূৰাটো আমি উত্তৰ চাইডত ঘূৰিছিলোঁ প্ৰথমবাৰ আজি মই শান্তিনগৰত আমাৰ 8টা ভোট চেণ্টাৰ আছে ইয়াত 8টা ভোটাৰ চেণ্টাৰৰ মানুহবিলাক লৈ মই আজি প্ৰথমবাৰ সভা কৰিছোঁ আমি আজি চাইনটো বিৰাট ভাল দেখিছোঁ সবাই আহিছে সকলোৱে আহি পেলাই আজি আমাৰ লগত এই সভাৰ উপস্থিত হৈছে তাৰ কাৰণে মই এই শান্তিনগৰ বাসক আজি মই ধন্যবাদ দিছোঁ আমি ভাবা নাই যে আমাৰ লগত এতিয়াও আমাৰ লগত শান্তিনগৰ মানুহ ইমান যে মোক মৰম কৰে আৰু অত যে আমাক কি কয়তো মৰম কৰে আৰু সাপোৰ্ট কৰে এইটো মই কল্পনা কৰিব নাছিলোঁ আজি মই দেখা পাইছোঁ আজি যিমান বিপদ সময়ত তেখেতসকলক মোক ভোট দি পেলাই জয়যুক্ত কৰিছিলে তেখেতসকলে আজিও মোৰ লগত মানে 65% আছে বাকী পাৰ্টি ইফালে আছে ইউপিপিএল বিপিএল বাকী শান্তিনগৰত 65% মানুহ আজিও আমাৰ লগত পুৰা আছো আৰু যিমান পুৰণা কাৰ্যকৰ্তাসকল আছে আমাৰ লগত আজিও আছে বাকী কয়েকজনে বেলেগ পাৰ্টি গৈছে আৰু পুৰণা পাৰ্টিত থাকিছে আৰু টেনশ্যন নাই আমাৰ ইতিমধ্যে 5খন জিলাত 5জনকে মন্ত্ৰী যিটো পৰ্যবেক্ষণৰ দায়িত্ব দিছে প্ৰশাসনৰ দায়িত্ব দিছে ইয়াত আপোনাৰ টিকেট দিছে এটাতো আজিৰ দিনত 100% মই ক'ব পাৰিম যিহেতু সেইদিনা আমাৰ সিঙ্গাল ছাৰে আহিছে সকলো মণ্ডলৰ পৰা তেখেতসকলে সিঙ্গাল ছাৰে পৰামৰ্শ লৈছে কোন জায়গাত জিকিব কোন জায়গাত নিজিকিব তেতিয়া সবাইকে মণ্ডল অকলে মাতি পেলাই ডিসকাস কৰিছে আমাৰ ক্যান্ডিডেট বিলাকত হুমাব দিয়া নাই খালি মণ্ডল সভাপতি কৰ্মীবিলাক লগত আলোচনা কৰি অলৰেডি আমাৰ মণ্ডল সভাপতি কোৱা মতে ৰাজীৱ বাংগাল ফাইনাল টিকেট itu মই আশাবাদী 100% পাব টিকেট যেটো আমাৰ বিজেতো আজিৰ দিনত 100% মই জিকিম আজিৰ দিনত খেলিলে মই জিকিম যেহেতু মোৰ ভোটাৰ্স অলৰেডি 22000 আছে এতিয়া 22000 আছে 13000 মানুহ কৰিলেতো 18000 ভোট থাকি যায় এটাতো আমাৰ ইউপিপিএল বিপিএল বিজেপি টিম কোনে ইলেকশন হ'ব আজি এই বছৰৰ জিকাৰ কাৰণে ইমান ভোট নালাগে কংগ্ৰেছ থাকিব অনাবৰো থাকিব তৃণমূল থাকিব
অল্টাৰনেটিভ পাৰ্টি থাকিব 12-13 জিকি যাম এই ভোটতো আমাৰ হাততে এনেই আছে কোনো টেনচনে নাই সমষ্টি আছে কেইটাত আপোনালোকে প্ৰতিদ্বন্দ্বিতা কৰিব আমাৰ সেইদিনা আলোচনা কৰা মতে 12টা মণ্ডলতো নিখিলিম যেহেতু আমাৰ দেবৰগাঁও সমষ্টি আমাৰ হাগ্ৰামা চাৰকে সমষ্টি তাতে নিখিলিম বাকি 11টাত খেলিম বলে মণ্ডল সভাপতি অকলে খেলিব লাগে বলে ডিমান্ড কৰিছে এইটো আজিলৈকে ফাইনেল হোৱা নাই কিমান খেলে আমাৰ যিবিলাক এক্সিস্টিং আছে EMRMC টিকেট ফাইনেল কোনো টেনচন ল'ব লগা নাই এইটো ফাইনেল থ্যাংক ইউ